হোৱাটছএপ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা জেগাত গৈছোঁ আৰু ক'ত গৈছোঁ আপোনালোকে গমেই পাইছে, থাম্বনেল চাই গমেই পাইছে ইতিমধ্যে। আৰু মোৰ লগত হৃদয় গৈছে, মই অকলে নাযাওঁ বাৰু। তো যাৰ আগতে মাস্কটো লগাই লওঁ। তো এইবাৰ ঘূৰিলোঁ ব'লক। আৰু এতিয়া আহিবলগীয়া টিহু মন্দিৰ, এইটো টিহু মন্দিৰ আৰু এইটো নদী হয়, টিহু নদী এইটো। তো এয়া টিহু, এইখন দলংখন আৰু তো যাই থাকোঁ নেকি। তো ব'লক অলপ আগুৱাই থাকোঁ। ব'লক 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 ব'লক। আমি প্ৰায় আহি পালোৱে আৰু এইটো হৈছে লাইনৰ ওচৰতে আছে। আৰু এইখনি দলংখন দেখিছে আপোনালোকে, আৰু এইটো CRP কেম্প হয়, CRP কেম্প। তো পাই গৈছোঁ। আৰু এই আগত ট্ৰাকখন দেখিছে আপোনালোকে। ইয়াৰ একচুৱেলি টিহু এৰিয়াৰ যিখিনি মানে জাবৰ আছে চব উঠাই আনিছে আৰু ইয়াৰ পথাৰত ফেলাই দিব ওচৰত। তো এয়া তো ব'লক। আমি য'ত আহিম বুলি কৈছিলোঁ আৰু ক'ত আহিছোঁ আমি টিহু মানে গাঁওখনৰ নাম ভদ্ৰকুছি হয়। তো দলংখন এইখনে হয়। তো দেখাইছোঁ ওচৰত নদীও আছে, টিহু নদী হয় এইটো টিহু নদী এইটো। আৰু ওচৰত মানুহ আছে এইবিলাক নদীৰ পাৰতে। এয়া তো দেখাই আছোঁ ভালকৈ দলংখন দেখাই আছোঁ। আৰু এইভাগে এটা এইটো কি পুলিচ CRP নেকি, এইটো CRP কেম্প নাই, এইটো কিবা এটা কেমেৰাত আছে ওচৰত এটা। তো দেখাই পাইছে আগত, অলপ আগতে দেখাই দিছোঁ। তো চাওকচোন ভালকৈ দলংখন, তো চাওক। আৰু ইয়াত খুৰাহঁতে মানে মাছ মাৰি আছে, তো পাইছেও বহুত। একচুৱেলি মই আগতে ইয়াত আহিছিলোঁ, যেতিয়া বনোৱা হোৱা নাছিল তেতিয়া আহিছিলোঁ দলংখন চাবলৈ। বাট বনাই আছিল তেতিয়া, আৰু এতিয়া বনোৱা হৈছে। তো একচুৱেলি ভাল লাগে। শৰাইঘাটৰ নিচিনা দলংখন, শৰাইঘাট লাইট বুলিও ক'ব পাৰি, মানে শৰাইঘাট লাইট। আৰু ইয়াত লোকেল ল'ৰা এজন আছে ইয়াৰে। তো এইখিনিক ভদ্ৰকুছি বুলি নকয়, পশ্চিম নান্নাটাৰী বুলি কয়। আৰু এই চাওক দলংখন, আৰু তাৰ টাইমলাইন তাতে চাই লওক আপোনালোকে। তো আপোনালোকে দলংখন দেখিলে, এইখনে হয় দলং। আৰু এতিয়া যাওঁ, ইয়াত বহুত সময় থাকিলোঁ, প্ৰায় 1 ঘণ্টামান থাকিলোঁ ইয়াত। আৰু এতিয়া ইয়াৰ পৰা যাম আৰু যাওঁ। তো এতিয়া যাম আমি
তো চাওক যাম আৰু আমাৰ চাইকেল ইয়াত আছে আমি আচলতে চাইকেল লৈ আহিছোঁ গাড়ীত নহয় আমি চাইকেল লৈ আহিছোঁ চাওক তো এতিয়া যাম আৰু জন গ'ল মানুহ মানে চিলিণ্ডাৰ আনিছে আৰু ইয়াত গাহৰি আছে ওচৰত গাহৰি এইটো গাহৰি ক'ত এই গাহৰি 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 তো কোনোবাই যদি গাহৰি খাই ভাল পোৱা তেন্তে তলত কমেণ্ট কৰিছে ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ নতুন ভিডিঅ' পাই থাকিবৰ বাবে আৰু আজিলৈ বাই বাই।